আৰৰ মানুহগৰাকী আগবঢ়াইছে ফুড মাফিয়া। নমস্কাৰ, আৰৰ মানুহগৰাকীৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ সন্মুখত মই ময়ূৰী গোস্বামী। প্ৰিয় দৰ্শক, প্ৰতি শনিবাৰৰ দৰে আজিও আমি উপস্থিত আছোঁ এক বিশেষ দম্পতীৰ কাষত, যি দুয়োৱে সুকীয়া সুকীয়া ব্যক্তিত্বৰ অধিকাৰী। প্ৰিয় দৰ্শক, সাংস্কৃতিক পথাৰখনৰ এটা চিনাকি নাম, আজি এগৰাকী সফল সাংসদ, আনগৰাকী প্ৰতিখন বোলছবি ভিচিডি ছবিত দুৰ্দান্ত অভিনয়েৰে দৰ্শকৰ নয়নৰ মণি হৈ পৰা এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। ক'বলৈ লৈছোঁ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু গায়ত্ৰী মহন্তৰ কথা। এগৰাকী গায়িকা, নৃত্যশিল্পী, একাধাৰে অভিনেত্ৰী, সাংসদ পত্নী আৰু তিনিটিকৈ মৰম লগা কণমানিৰ মাতৃ। আহকচোন চিনাকি হওঁ আমাৰ আজিৰ অতিথি আৰৰ মানুহগৰাকীৰ সৈতে। গায়ত্ৰী বা স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। ধন্যবাদ। হয়, আৰৰ মানুহগৰাকী অনুষ্ঠান, আমি যি অনুষ্ঠানত এগৰাকী সফল পুৰুষৰ আঁৰত যি এগৰাকী মহিলাৰ নাৰীৰ অৱদান থাকে, সেই অৱদানৰ সেই নাৰীগৰাকীৰ সৈতে আমি চিনাকি হওঁ। আপুনিও তাৰ ব্যতিক্ৰম নহয়। বা প্ৰথমেই আপুনি যিহেতু তেতিয়াৰ আমি যিগৰাকী গায়ত্ৰী মহন্তক লগ পাইছিলোঁ বা ভিচিডি ছবিত যিগৰাকী গায়ত্ৰী বাক আমি দেখিছিলোঁ, আজিলৈকে আমি তেনে গায়ত্ৰী বাকে দেখি আছোঁ, বা সেই স্কিন, সেই চুলি বা সেই সৌন্দৰ্যৰে আমি দেখি আছোঁ। গতিকে এই সৌন্দৰ্য বা বিউটিৰ চিক্ৰেট টিপছটো আমাক ক'ব লাগে। নাই, প্ৰথমে মানে মই দুখিত, কাৰণ সেই কথাকেইটা যদি সঁচাকৈ হ'লহেঁতেন মই যথেষ্ট সুখী হ'লোহেঁতেন, কাৰণ তেতিয়াতকৈ মই যথেষ্ট শকত হ'লোঁ। তাৰ বাহিৰে বাৰু বাকীখিনি একে আছোঁ বুলি লাগে আৰু তেনেকুৱা, কিন্তু আৰু চেষ্টা কৰিম আকৌ আগৰ নিচিনা হ'বলৈ, কৰি আছোঁ বাৰু চেষ্টা। কিন্তু মাতৃ হোৱাৰ পিছত অকণমান চেঞ্জেছ অহা বুলি কয়, স্কিন বা হয় বা যি হয় হ'ব লাগে ন, নহ'লেনো কেনেকৈ আকৌ। কিন্তু আপোনাক তেতিয়াও যেতিয়া মানুহে দেখে, বাহ বৰ ধুনীয়া, বা আজিও বৰ ধুনীয়া দেই, সঁচাকৈ এই বাক্যটো থাকেই। গতিকে স্কিনৰ ক্ষেত্ৰত কিবা কেয়াৰ বা বিশেষ কিবা কেয়াৰ লয় নেকি তেনেকুৱা? তেনেকুৱা বিশেষ নাই, যিখিনি ঘৰুৱা যত্ন, আৰু মাজে মাজে পাৰ্লাৰলৈ যাওঁ, তেনেকুৱাই আৰু এইটো এতিয়া একেবাৰে সময়ো নোপোৱা হৈছে আচলতে। হয়, বা এইটো হ'ব পাৰে নেকি যে অনবৰতে হাঁহি থকাৰ কাৰণেই ধুনীয়া, তেনেকুৱা হ'ব পাৰে নেকি? সেইটো হ'ব পাৰে, অনবৰতে হাঁহি নাথাকোঁ, মোৰো দুখ লাগে মাজে মাজে, খং মোৰো উঠে, সেইখিনিতো আৰু নেচাৰেল ন। কিন্তু এটা কথা হয় যে মই ফূৰ্তিত থাকি ভাল পাওঁ, হাঁহি, আৰু তাতকৈও ডাঙৰ কথা, মোৰ সন্মুখত থকা মানুহজন সুখত থাকিলে মই সেইটোতহে আটাইতকৈ মই মানে ভাল পাওঁ, আৰু সেইটোৱে সদায় চেষ্টা কৰোঁ যে মোৰ লগত থকা, মোৰ আশে পাশে থকা মানুহখিনি যাতে আনন্দত থাকে, সেইটো চেষ্টা কৰোঁ, আৰু তেওঁলোকে হাঁহি থাকিলে মই ফূৰ্তি থাকিব পাৰোঁ। বা প্ৰায় 10-15টাকৈ বছৰে আপোনাক ভিন্ন ভিন্ন ৰূপত দেখিছোঁ। প্ৰথমে এগৰাকী অভিনেত্ৰী, সেই জোনবাই গায়ত্ৰী বাগৰাকীক আজিও মনত আছে, সেইগৰাকী গায়ত্ৰী বাৰ পৰা আৰম্ভ কৰি সন্তানৰ মাতৃ, এগৰাকী সাংসদ পত্নী, এতিয়া অভিনেত্ৰীটোতো হয়েই বা আছেই সেইখিনি গুণ। গতিকে ইমানখিনি এই যি ধাৰা, এই যাত্ৰাটো অকণমান আপোনাৰ মুখেৰে শুনিব বিচাৰিছোঁ। আপোনাৰ কেনেকুৱা লাগে এই যাত্ৰাটো, কি ক'ব? কেনেকুৱা লাগে বুলি ক'লে, এতিয়া এটা কথা অনুভৱ কৰিছোঁ, মানে সেইটো সময়ত এনেকুৱা কিছুমান ৰাতি গৈছে, ফোনতে ৰাতি পুৱাই গৈছিলে, হয়, এওঁৰ লগতে। আচ্ছা। আৰু এতিয়া সেই একেজন মানুহৰ ফোন এটাৰ কাৰণে, মেছেজ এটাৰ কাৰণে দিনটো অপেক্ষাও কৰিবলগীয়া হয় কোনোবা দিনা। গতিকে সেইটো সঁচাকৈ এটা বেলেগ ধৰণৰ জাৰ্ণি। মোৰ অকণো আক্ষেপ নাই, কাৰণ তেতিয়াও তেওঁ যথেষ্ট কষ্ট কৰা এজন মানুহ আছিল, আৰু এতিয়াও মানে ভিচিডি সময়ৰ কথা কৈছোঁ মই, যেতিয়া জোনবাই প্ৰডিউচাৰ হিচাপে তেওঁ আছিল, তেতিয়াও তেওঁ যথেষ্ট কষ্ট কৰিছিল, 3-4 দিন তেওঁ নোখোৱাকৈ কাম কৰাও দেখিছিলোঁ, আৰু এতিয়াও তেওঁ যথেষ্ট কষ্ট কৰিব পাৰে। আৰু গতিকে মই মোৰ ফালৰ পৰা অকণো আক্ষেপ এইকাৰণেই নাই, কাৰণ এইখিনি তেওঁৰ কাম কৰাৰ সময়। মই সদায় সেইটোৱে কওঁ যে সদায় ভগৱানে বা আমি যি বুলিয়ে নকওঁ কিয়, নেদেখাজনে সকলোকে এই সুযোগ নিদিয়ে, হয়নে? তেওঁক এই সুযোগটো দিছে, কম বয়সতে ইমান ডাঙৰ এটা দায়িত্ব দিছে, গতিকে এইখিনি তেওঁৰ সময়, তেওঁ কাম কৰক, মোলৈ ফোনটো নকৰিলেও মোৰ আক্ষেপ। নিশ্চয় নিশ্চয়। বা আপোনাক বিভিন্ন ধৰণে আমি দেখিছোঁ, বা যি আচলতে ধুনীয়াকৈ সত্ৰীয়া নৃত্য পৰিৱেশন কৰা দেখিছোঁ, একাধাৰে ভাৰত নাট্যম, বিহু নাচিছে আপুনি, কেতিয়াবা গাইছে, অভিনয়ৰ কথাটো বাৰু নকয়, প্ৰতিটো ক্ষেত্ৰত নিখুঁতভাৱেই দেখিছোঁ। গতিকে এইখিনি সময়ছোৱাত, যিহেতু আপুনি এগৰাকী সাংসদ পত্নী, গতিকে এইখিনি সময়ছোৱাত এনেধৰণে নিখুঁতভাৱে কামখিনি কৰি যাবলৈ এগৰাকী মহিলাৰ, এগৰাকী নাৰী হিচাপে কি গুণ থাকিব লাগিব বুলি আপুনি ভাবে? প্ৰথমে
সেইটো আচলতে ক'বলৈ দিগদাৰ কাৰণ মই নিখুঁতভাৱে কৰিব পাৰিছোঁ নে নোৱাৰিছোঁ সেইটোতেই মোৰ সন্দেহ হয় মই কিন্তু চেষ্টা কৰোঁ চেষ্টা কৰিছে যিহেতু তেখেত খুবেই ব্যস্ত গতিকে পৰিয়ালটো মোৰ ওপৰতে ল'ৰা ছোৱালীকেইটা একেবাৰে সৰু গতিকে এই ঘৰখনৰ চিন্তাটো যাতে তেওঁ ল'বলগীয়া নহয় সেইটো কৰিবলৈ চেষ্টা কৰোঁ গোটেই ঘৰৰ কামখিনি মই কৰি কেনেকৈ সুচাৰুৰূপে পৰিয়ালটো আগবঢ়াই নিব পাৰোঁ ল'ৰা ছোৱালী ডাঙৰ ল'ৰা 11 বছৰ হৈ গ'ল গতিকে তাৰ পঢ়া শুনাৰ কথা আছে সৰু ল'ৰা আৰু ছোৱালী সিহঁতি বৰ সৰুৱে হৈ আছে 1.5 বছৰ হৈছেহে তথাপি এতিয়া সিহঁতক সময় দিয়াৰ সময় তেনেকৈ মানে সেই ঘৰৰ কামখিনি যাতে পৰিয়ালটো যাতে ধুনীয়াকৈ আগবাঢ়ি যাব পাৰে সেইটোত এতিয়া মই সেইটোত সময় দিছোঁ আৰু যিটো সময়ত অভিনয় কৰি আছিলোঁ সেইখিনি সময়ত অভিনয়ে আছিলে মোৰ হয় নিচা পেচা নিশ্চয় জোনবাই মায়া বা তেনেধৰণৰ সেইসমূহৰ প্ৰযোজক পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটালৈ আমি দেখিছোঁ গতিকে এই সময়ছোৱাত এজন ব্যক্তিৰ যি আচলতে এই সফলতাৰ ধাৰা বা এই যি যাত্ৰা এই যাত্ৰাৰ ক্ষেত্ৰত এজন পুৰুষক আপোনাৰ স্বামীক আপুনি কেনেদৰে কষ্ট কৰা দেখিছে তেওঁ যথেষ্ট কষ্ট কৰে তেওঁ সেইটো মই অলপ আগতে ক'লোৱে যে জোনবাইৰ সময়তো মই তেখেতক দেখিছিলোঁ যে ৰাতি ৰাতি তেওঁ নোখোৱাকৈও কাম কৰিছিলে হয় আৰু এতিয়াও দেখিছোঁ একেদিনাই তেওঁ মানে আগবেলা অসমত থাকি মিটিং কৰি পিছবেলা আকৌ বেলেগ এখন ৰাজ্যলৈ গৈ মিটিং দুখন কৰি আকৌ বেলেগ এখনলৈ মানে তেনেকৈ কষ্ট কৰাও মই তেওঁক দেখিছোঁ যথেষ্ট কষ্ট কৰিব পাৰে আৰু সেয়াই আশা কৰোঁ বা এই যাত্ৰাৰ সময়ছোৱাত তেওঁ কেনেকুৱা ধৰণৰ সঁহাৰি বা কেনে এষাৰ মৰমৰ মাত বিচাৰে বা কেনেকুৱা হেল্প বিচাৰে কেনেকুৱা সহায় বিচাৰে তেওঁ অলপ পাছতে ঘৰলৈ আহিব এই প্ৰশ্নটো পোনপটীয়াকৈ তেওঁকে সুধিলে ভাল হ'ব নেকি তথাপিও আমি অনুভৱ কৰোঁ আমি এইটো কথা অনুভৱ কৰোঁ যে তেওঁ ইমান মানে হেক্টিক স্কেডিউলত থাকে ইমান কামৰ প্ৰেছাৰ গতিকে আমি চেষ্টা কৰোঁ তেওঁক কোনো ধৰণৰ বেলেগ ধৰণৰ চিন্তা যাতে আমি নিদিওঁ বিশেষকৈ ঘৰুৱা কিছুমান থাকে আৰু ন ঘৰৰ কিছুমান এনেকুৱা সেই চিন্তাবিলাক যাতে তেওঁ নাপায়গৈ আমি সেইটো চেষ্টা কৰোঁ হয় বা গায়ত্ৰী মহন্ত এখন ৰক্ষণশীল সমাজৰ হয়তো সত্ৰৰ এগৰাকী কিশোৰী বা যুৱতী কেনেকুৱা আছিলে বাৰু শৈশৱত বা যৌৱনত কেনেকুৱা আছিলে আপুনি যদিও সত্ৰত ডাঙৰ হৈছোঁ কিন্তু মোৰ মাহঁত বা আমাৰ ঘৰখন ইমান ৰক্ষণশীল শব্দটো আচলতে নিমিলে তেওঁলোক ৰক্ষণশীল নাছিলে মানে মুকলি মনৰ কিছুমানটো নিয়ম থাকে নিয়ম বুলি কৈছোঁ মই কিছুমান নিয়ম নীতি প্ৰত্যেক ঘৰৰে থাকে গতিকে আমাৰ ঘৰতো কিছুমান নিয়ম আছিলে কিন্তু তাৰ বাহিৰে মা তাৰপিছত মইতো মামাহঁতৰ ঘৰতে ডাঙৰ হৈছিলোঁ গতিকে মামাৰ যথেষ্ট মানে আধুনিক চিন্তাৰ এজন মানুহ আছিল গতিকে ঘৰখনৰ পৰা যিখিনি শিকিছোঁ ঘৰখনৰ পৰাই শিকিছোঁ আৰু নিশ্চয় তাৰপিছত আপুনি এই সাংস্কৃতিক পথাৰখনলৈ কেনেকৈ আহিল বা কেনেকৈ আৰম্ভ কৰিলে প্ৰথম এই নৃত্য গীতখিনি কেনেকৈ আৰম্ভ কৰিলে মই ভাৰতনাট্যম আৰু সত্ৰীয়া নৃত্যৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিলোঁ তাৰপাছত বিহুটো আৰু অসমৰ চব ছোৱালীয়ে নাচে প্ৰত্যেকগৰাকী ছোৱালীয়ে গতিকে ময়ো নাচিছিলোঁ বিহু নাচিবলৈ আহোঁতে তেতিয়া এখন চিনেমাৰ কাৰণে প্ৰপ'জেল দিলে তাৰপাছত লাহেকৈ এখনৰ পিছত সিখনকৈ চিনেমা চিৰিয়েল তাৰপিছত VCD তাৰপিছত জোনবাইৰ পিছতে লাহেকৈ থিয়েটাৰলৈ গ'লোঁ বা আপোনালোকক আমি একদম সফল দম্পতি হিচাপে দেখিছোঁ আৰু আমি যি দৰ্শকৰ দৃষ্টিভংগীৰে কৈছোঁ কিন্তু এই মুহূৰ্তত দৰ্শকসকলে জানিব বিচাৰে বা তেওঁলোকৰ হয়তো কৌতূহল থাকিব আপুনি দাদাক প্ৰথম ক'ত লগ পাইছিল বা কেনেদৰে আপোনালোকৰ আৰম্ভ হৈছিল এই প্ৰেমৰ যাত্ৰা মোৰ প্ৰথম চিনেমা প্ৰেম আৰু প্ৰেম সেইখনৰ প্ৰিমিয়াৰ শ্ব'ৰ দিনা বন্দনা চিনেমা হলত নিশ্চয় প্ৰথম লগ পাইছিলোঁ কোনোবা এজনে আহি চিনাকি কৰাই দিছিল তেতিয়া তেওঁ মায়াৰ সম্পাদক আছিলে মই প্ৰথম চিনেমা কৰিছোঁ এনেকৈ চিনাকি হৈছিলোঁ তাৰপিছত মাজে মাজে কেতিয়াবা লগ পাওঁ ক'ৰবাত মানে এনেকৈ চিনেমাৰ প্ৰিমিয়াৰ শ্ব' বা এনেকুৱা ক'ৰবাত ফাংচন এনেকুৱা ক'ৰবাত লগ পাওঁ জোনবাইৰ শ্বুটিঙৰ পৰাহে ভালকৈ লগ পাইছোঁ হয় তথাপিও বা আমি যেতিয়া যৌৱনত থাকোঁ বা আমি যেতিয়া গাভৰু হৈ থাকোঁ আমাৰ এজন ড্ৰিম বয় থাকেই সকলোৰে আপোনাৰো নিশ্চয় আছিল সকলোৰে থাকে দাদাক যেতিয়া প্ৰথম আপুনি লগ পালে সেই কি ৱাও ফেক্টৰটো দেখিলে বা আপোনাক যেতিয়া সুধিলে যে বিয়া হ'ব নেকি বুলি আপুনি সেই কি এটা বিশেষ তেওঁৰ গাত গুণ দেখিলে বা আপোনাৰ কি ভাল লগা গুণ আছিল তেতিয়া তেওঁৰ সেইটো আচলতে এনেকৈ এতিয়া
ক'বলৈ অকণ দিগদাৰ হয় মানে আচলতে ভবাই নাই এই কথাটো হয় তেওঁৰ গাত কি এনেকুৱা গুণ দেখি তেওঁৰ প্ৰেমত পৰিলো এনেকুৱা ধৰণৰ নহয় কিন্তু এটা কথা হয় সেই যে তেওঁক প্ৰথম চিনেমা হলত বন্দনা চিনেমা হলত প্ৰিমিয়াৰ শ্ব'ৰ দিনা মোৰ প্ৰথম চিনেমাখনৰ প্ৰিমিয়াৰ শ্ব'ৰ দিনা তেওঁক লগ পাইছিলোঁ সেই লগ পোৱা সময়টো মানে এতিয়াও এনেকুৱা স্পষ্টকৈ মানে মনত আছে এতিয়াও চকুৰ আগলৈ এনেকৈ আহি যায় যেন মই কালিহে লগ পাইছিলোঁ ইমান বছৰৰ আগত যদিও মানে এতিয়া মানে মোৰ এনেকুৱা লাগে যে ইমান মানুহক লগ পাই থাকো কিন্তু তেনেকেনো মনত ৰৈ নাযায় কিন্তু তেওঁক প্ৰথম লগ পোৱাৰ দিনটো সময়খিনি কেনেকে তেওঁ কি পিন্ধি আছিল মই কি পিন্ধি আহিছিলোঁ তেওঁ কেনেকে মোৰ লগত কথা পাতিছিলে গোটেইখিনি একদম সজীৱ হৈ আছে সেইটোৱে চাগে মানে নাজানো আৰু তোমাৰ পৰ্যায়ক্ৰমে আপোনালোকে লগ পাই গ'ল আৰু তেনেকে আৰম্ভ হৈ গ'ল নিশ্চয় আৰু সেয়া আৰু কপালত লিখা আছে যেতিয়া দুখ লাগে আবেগত তেওঁ কি কৰে কেতিয়াবা দেখা নাই না আজিলৈ নিশ্চয় দুখ লগা আবেগত দেখা নাই কিন্তু সেই প্ৰথম যেতিয়া তেওঁ মানে ৰাজ্যসভালৈ তেওঁ পঠিওৱা হৈছিলে সাংসদ হিচাপে সেই দিনটোৰ সেই সময়খিনি মানে দেখিছিলোঁ তেওঁ মানে কেনেকুৱা হৈছিলে এটা নভবা এটা কথা নিশ্চয় আৰু সেই সময়খিনি তেওঁ অকণমান সদায় দেখাতকৈ মানুহজনক অকণ বেলেগকৈ দেখিছিলোঁ হয় তেওঁক আপুনি কেনেদৰে কষ্ট কৰা দেখিছে মানে ধৰক এই সাংসদৰ হোৱা পৰ্যায়লৈকে তেওঁক নিশ্চয় তেওঁ অধ্যয়নশীল হ'ব লাগিব স্বাভাৱিকভাৱে আৰু যথেষ্ট কষ্ট কৰে মই কৈছোঁৱে আৰু তেওঁ অধ্যয়ন কৰে বহুত অধ্যয়ন কৰিব পাৰে তেওঁ আৰু কি হয় ধৰক এখন কিতাপ 300 পৃষ্ঠাৰ কিতাপ এখন মোক যদি 3 দিন লাগে পঢ়িবলৈ তেওঁ হয়তো 2 ঘণ্টাও নালাগিব পাৰে তেওঁ ইমান কম সময়ত মই এদিন সুধিছিলোঁ ইমান ডাঙৰ কিতাপখন ইমান কম সময়ত কেনেকৈ পঢ়িলা তেওঁ কৈছে ফটো তোলে বোলে তেওঁ মানে পৃষ্ঠাটো লুটিয়াই পেলাই তেওঁ ফটো হিচাপে মানে মনত ৰাখে ৰাইট পিকচাৰটো ৰাখে মানে সেইটোতো মোৰ কাৰণে সম্ভৱ নহয় আমিতো এটা লাইন এটা আখৰ শব্দ পঢ়ো ন তেওঁ সেইটো নহয় মানে সেইকাৰণে খুব কম সময়ত তেওঁ ডাঙৰ ডাঙৰ কিতাপ পঢ়িব পাৰে আৰু তেওঁ এদিনত বহুত পঢ়ি পেলাব পাৰে গতিকে অধ্যয়নশীলটোৱে তেওঁৰ হয়তো বিশেষ অধ্যয়ন কৰে নিশ্চয় স্বামী হিচাপে কেনেকুৱা কিমান সফল কেনেকুৱা তেওঁ ভাল তথাপি সেই প্ৰেমিক পবিত্ৰ মাৰ্ঘেৰিটা দায়িত্বশীল নিশ্চয় আৰু কিবা বিশেষ গুণ বা ঘৰলৈ শাক পাচলি কেইটা আনেনে বা ঘৰলৈ বজাৰ সময় তেনেকুৱা সেইটোতো একেবাৰে নাই সেইখিনি দায়িত্ব আপোনাৰ সেইটো মোক দি দিছে নেকি নাজানো আৰু তেওঁ চাগে ভাবিছে আৰু এইখিনি তোমাৰেই বুলি সেইটো দায়িত্ব মোক দি দিছে বাকী কেতিয়াবা আমি ভিডিঅ'জবিলাকত দেখোঁ ঘৰৰ 2-এটা কাম বনাত তেওঁ সহায় কৰে কিন্তু বনোৱা কৰে কাম কৰিব জানে কিন্তু এইটো নহয় যে তেওঁ কাম মানে এনেই বহি আছে কাম কৰে সেইটো নহয় এনেই বহি থকা সময়খিনি তেওঁ কিতাপকে পঢ়িব কিন্তু মানে কৰিব চব কাম জানে সব কাম কৰিবলৈ জানে তেওঁ এগৰাকী পত্নী হিচাপে ধৰি ললো আমি যদি কওঁ এগৰাকী তাৰ মাজতে কওঁ দেই তেওঁ কাপোৰ ববও জানে আকৌ দেই ববও জানে আচৰিত কথা মই দেখা নাই সাংঘাতিক কথা শুনিলোঁ টেক্সটাইলৰ ষ্টুডেণ্ট আছিলে গতিকে তেওঁ বোলে কাপোৰ ববও জানে আগতে কাপোৰ কিনিবলৈ গ'লে এতিয়া বাৰু মই জনাই হ'লো প্ৰথম মই কাপোৰ তেওঁৰ লগত কিনিবলৈ গ'লে তেওঁ কাপোৰটো চুই চাই পেলাই মানে কয় এইটোতো কাপোৰ অমুকটো মই দোকানৰ পৰা ওলোৱাৰ পিছত সুধো কেনেকৈ গম পালা তুমি মই কাপোৰ ববও জানো কাপোৰ ববও জানে নিশ্চয় আমি এজন খুব ব্যক্তিত্ব সম্পন্ন পবিত্ৰ মাৰ্ঘেৰিটাক আমি দেখিছোঁ আৰু লগতে তেওঁৰ খুব সুন্দৰ ব্যক্তিত্ব আছে আৰু তেওঁ মানে যিটো সময়ত যিটো কথা ক'ব লাগে যিটো কাম কৰিব লাগে সেইটো তেওঁ জানে গম পাইছেনে কিছুমান মানে এনেকুৱা সময় আহে আমি সিদ্ধান্ত ল'বলৈ অকণমান অসুবিধা হয় মানে কি কৰিব লাগে এনেকুৱা তেওঁ ইমান ইজিকে মানে সিদ্ধান্ত এটা দি দিয়ে যে এইটো কৰিলে শেষ কামটো সেইটো এটা ভাল গুণ বা এতিয়া মই জানিম যে এগৰাকী অভিনেত্ৰী হিচাপে আপুনি অতিকৈ জনপ্ৰিয় সকলোৱে আপোনাক চিনি পায় আৰু বহুতে আপোনাক ভাল পায় দেই বহুতে গতিকে সেই জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্ত আৰু সাংসদ পত্নী গায়ত্ৰী মহন্ত আপোনাক কোনটো ভাল লাগে নাই ভাল লগা বেয়া লগাৰ কথা নাই কাৰণ মইতো সলনি হৈ যোৱা নাই মই মানুহজনটো একেটাই আছে কিন্তু কিছুদিন আপুনি অভিনয় ক্ষেত্ৰত বাঢ়িছে কিছুদিন অভিনয় ক্ষেত্ৰৰ পৰা আঁতৰি আছে কিছুদিন নহয় মই বহুত বছৰ হ'ল কি কাৰণত আঁতৰি আছে কাৰণটো মোৰ অকণমানিকেইটা মানে ডাঙৰটো 11 বছৰ হ'ল গতিকে মই ভাবিছিলোঁ এতিয়া লাহে লাহে কাম আৰম্ভ কৰিম কিন্তু আকৌ সৰু দুটা একেবাৰে সৰু হৈ আছে 1.5 বছৰ হৈছে গতিকে সিহঁতে ডাঙৰ নোহোৱালৈকে মই আকৌ কেইদিনমান ৰ'ব লাগিব বা কথা পাতি থকাৰ মাজতে
আমি মাজে মাজে ছ'চিয়েল মিডিয়াত আপোনাৰ গান শুনি থাকোঁ আজি অকণমান গুণগুণাবলৈ ক'ম কিন্তু অন্যান্য গানসমূহতো আমি শুনোৱেই কিন্তু সেই যে আমাৰ জোনবাই জানমণি সেই ভিচিডিসমূহ সেইসমূহ গান কিন্তু শুনিলে আপোনাৰ মুখখনে প্ৰথম মনত পৰে বা মনলৈ ভাহি আহে তেনেকুৱা কিবা বিহু মনত আছে নেকি এটা জোনবাই বিহু আচ্ছা ভালেই লাগে গোটেইকেইটা বিহুৱে ভাল লাগে বাৰু এটা বিহু ভাল লাগে জীৱন কচুপাতৰ পানী বুলি কয় সেইটো বৰ ধুনীয়া অভিনয় কৰিছিলে জীৱন কচুপাতৰ পানী বুলি কয় যৌৱন জানানে কালৈ কোনৰ নদী সদায় সাগৰলৈহে মই নদী সদায় সাগৰলৈহে মই ময়ো কি জানি আনলে নহয় জীৱন কচুপাতৰ পানী সুন্দৰ কি ধুনীয়া অভিনয় আছিলে সেই সময়ৰ একদম বেষ্ট আৰু আমি একাধিক্ৰমে গানো শুনি যাম নিশ্চয় দাদাও চাগে অকণমান সময়ৰ পিছতে পাবহি অত্যন্ত ব্যস্ত তেওঁ ইখনৰ পিছত সিখন মিটিং এটেণ্ড কৰি ঘৰলৈ আহিছিল দুপৰীয়া আহাৰ খাবলৈ ঘৰতে পাই তেওঁক বাৰু আমাৰ অনুষ্ঠানৰ অতিথি নকৰিম নে আমন্ত্ৰণ জনালোঁ আৰু তেওঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজলৈ আহিল আহকচোন লগ পাওঁ প্ৰযোজক পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু তাৰপিছতো 17টা বছৰে এখন সুন্দৰ সংসাৰ তিনিটিকৰ সন্তানৰ সৈতে এখন সুন্দৰ সংসাৰ আতুমটোকাৰিকৈ ধৰি ৰখা আমাৰ আনগৰাকী অতিথি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা দাদা স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ হয় আমি আহিলোঁ বাৰ লগত অকণমান কথা পাতিলোঁ আপোনাৰ বিষয়েও কথা পাতিলোঁ গানো শুনিলোঁ আপুনি আহিছিল ঘৰলৈ বোলো আপোনাৰ লগতো দুই এটা কথা পাতোঁ বৰ্তমান ভালে আছে আপুনি হয় দাদা কাপোৰযোৰ একদম মিলাই পিন্ধিছে আজি সেই যে মৰমটো ধৰক কিবা এটা অনুষ্ঠানত বা একেই হ'লে ভাল লাগে বা মিলাই হ'লে ভাল লাগে 17টা বছৰে দাদা সেই যোনটো মৰম এটা মৰম সেই মৰমটো কেনেকৈ ধৰি ৰাখিব লাগে দাদা কেনেকৈ ধৰি ৰাখিছে এতিয়া টিভিৰ আগত তেনেকৈ ক'ব লাগিব আমাৰ মৰম বস্তুটো আচলতে ধৰি ৰখা বস্তু নহয় এইটো নিজে নিজে থাকে হয় এইটো স্বতঃস্ফূৰ্ত এইটো আমাৰ আমি দেখিছোঁ বিভিন্ন পৰিক্ৰমা পাৰ হৈ যেতিয়া সনাতন সংস্কৃতিত আমি সাধাৰণ অসমীয়া পৰিয়াল ভাৰতীয় পৰিয়ালবিলাকে সেইটো মৰম শ্ৰদ্ধা পাৰস্পৰিক বুজাবুজিৰে ভাৰতীয় সংসাৰবিলাক হয় আমিও সেইটো সংস্কৃতিত লালিত পালিত গতিকে সহধৰ্মীৰ প্ৰতি এটা সন্মান এটা মৰম সেই তাহানিৰ প্ৰথম দিনাখনৰ পৰালৈকে এইটো অৱধাৰিতভাৱে থাকে সেইটো বিশেষ মানে চবৰে থাকে এইটো মোৰ আই বোপাৰ মাজতো দেখিম তোমালোকৰ মাজতো দেখিম সদায় দৰ্শকৰ মাজতো থাকে সেইটো এটা সংসাৰৰ এটা চিৰন্তন অংগ গতিকে সেই সন্মান থাকি আছে আৰু বিবাহ আমাৰ প্ৰেম বিবাহ যিহেতু এইটো থাকিবই দাদা আপোনাৰ লগত আজি প্ৰথম পোনপটীয়াকৈ কথা পাতিছোঁ পূৰ্বে আপোনাৰ ভইচটো আমি টিভিত শুনিছোঁ আপোনাৰ ভইচটো আমি যেতিয়াই শুনো আমাৰ শৈশৱলৈ মনত পৰে কিয় জানেনে সেই যে জোনবাইৰ এটা বিশেষ এডভাৰটাইজ NK প্ৰডাকশ্যন এনেকুৱা ধৰণৰ এটা গলগলীয়া কণ্ঠ দাদা বহুত দিন সেই কণ্ঠটো শুনা নাই বা সেই ভইচটো শুনা নাই অকণমান যদি আমি শুনিবলৈ পাওঁ দৰ্শকেও নিশ্চয় আজি সেই কণ্ঠটো শুনি নষ্টালজিক হৈ সেই কথাটোতে কৈ আছোঁ তাৰমানে কি হ'ল সেই বাক্য লাইনবিলাক পাহৰিছোঁ আগতে জুবিনৰ কেছেটবিলাকৰ পিছফালে আমাৰ NK প্ৰডাকশ্যন বা আমাৰ নিজৰ কেছেটবিলাকৰ পিছফালৰ বিজ্ঞাপনটো থাকে 4টা যোৱাৰ পিছত বিজ্ঞাপন থাকে সেইটো আগতে বিপুল দাই কয় মিউজিক মেকাৰ্ছত তাৰপিছত মই কোৱা আৰম্ভ কৰিলোঁ আমাৰ নিজৰ কেছেটবিলাকত সেই আৰু সেইটো খুব নেচাৰেল আৰু মানে কি কিবা বেলেগ ধৰণৰ গলগলীয়া ভইচ উলিয়াই এনেকুৱা নহয় যেনেকৈ কথা কওঁ তেনেকৈ কওঁ তুমি সুধিব বিচাৰিছা এইবিলাক আগতে কেছেট আছিল বহু দৰ্শক এতিয়া যিবিলাক যুৱ দৰ্শকে কেছেট দেখাই নাই আমাৰ তেতিয়া অডিঅ' কেছেটৰ 4টা গানৰ পিছত থাকে কিন্তু মোৰ এটা ভাল লাগে জখলা বন্ধা বা যিকোনো জাগিৰোডৰ বাছ ষ্টেণ্ডত যেতিয়া শুনো মোৰ ভইচটো ফটকৈ ফৰৱাৰ্ড কৰি নিদিয়ে তাৰমানে সেইটো মোৰ ভালেই লাগে কেনেকুৱা আছিলে পাহৰিলোঁ বহুত আগতে কৰিছোঁ NK প্ৰডাকশ্যনৰ পৰৱৰ্তী নিবেদন জুবিন গাৰ্গৰ কণ্ঠত মায়া জুবিন গাৰ্গৰ কথা সুৰ সংগীতেৰে অসমৰ সদাশয় শ্ৰোতালৈ আগবঢ়াইছোঁ NK প্ৰডাকশ্যনৰ মায়া এনেকৈ ধৰণৰ কি সুন্দৰ আজিও সঁচাকৈ মানে সেই কণ্ঠ শুনিলে আমিও মানে নষ্টালজিক হৈ যাওঁ যেতিয়া আমি সৰুতে শুনিছিলোঁ জোনবাই জানমণি ভিচিডিত দাদা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা সেই মাৰ্ঘেৰিটাৰ এজন সৰুবৰাহী যুৱক পবিত্ৰ মাৰ্ঘেৰিটা প্ৰথমে অকণমান কৌতূহল আছে আপোনাৰ নামটোক লৈ মোৰো ব্যক্তিগতভাৱে আছে বাৰু পবিত্ৰ মাৰ্ঘেৰিটাই আছিল নে পৰৱৰ্তী সময়ত মইতো পবিত্ৰ গগৈ আচলতে কিন্তু বহু বছৰ আগতে 26 বছৰমান আগে মুম্বাইত থাকোঁতে
মই দুজনমান মোৰ বন্ধুৰ প্ৰভাৱত পৰিলোঁ দাক্ষিণাত্য আৰু বিহাৰৰ তেওঁলোকে নামটোৰ পিছফালে দেউতাকৰ নাম বা ঠাইটুকুৰাৰ নাম লগাই দিয়ে মোৰ নিজৰ মাতৃভূমি মাৰ্ঘেৰিটাক ভালেই পাওঁ আৰু ৰিডিম এটা আছিল তেওঁলোকৰ দ্বাৰা প্ৰভাৱিত হৈ মই এইটো নাম সলনি কৰিছিলোঁ পিছলৈ সেইটো নামেৰে মোক বহুতে চিনি পোৱা হ'ল পাছপৰ্টৰ পৰা লাইচেঞ্চলৈকে পিছত সকলোবিলাকত এইটো নাম আছিল মই মূলতঃ পবিত্ৰ গগৈ মাৰ্ঘেৰিটা নিশ্চয় দাদা আমি সকলোৱে নিৰন্তৰভাৱে কাম কৰি যাওঁ প্ৰত্যেক দিনে আমি আমাৰ কৰ্মখিনি কৰি যাওঁ তাৰ মাজতো এটা মেণ্টেল ছেটিছফেকশ্যন বা আমাৰ মানসিক সুখ এটা প্ৰত্যেক দিনে আমাক প্ৰয়োজন হৈ থাকে গতিকে সেই মাৰ্ঘেৰিটাৰ এজন সৰুবৰাহী যুৱক পবিত্ৰ গগৈ তাৰপিছত প্ৰযোজক পবিত্ৰ মাৰ্ঘেৰিটা আৰু এতিয়া সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আটাইতকৈ প্ৰিয় কোনটো আছিল কোনজন পবিত্ৰ মাৰ্ঘেৰিটা আপোনাৰ আটাইতকৈ প্ৰিয় নহয় কোনো এটাৰ মাজত দ্বন্দ্ব নাথাকে শৈশৱ কৈশোৰৰ মাৰ্ঘেৰিটাৰ সেই ল'ৰাজন তাৰ পৰৱৰ্তী সময়ত সাংস্কৃতিক কাম কৰা মানুহজন সেইবিলাকেহে আচলতে বৰ্তমান সাংসদলৈ মোক উত্তীৰ্ণ কৰিছে গতিকে ইটোৰ লগত সিটোৰ সম্পূৰ্ণ অংগাংগী গতিকে ইটোৰ লগত সিটোৰ কোনো দ্বন্দ্ব নাই যিদৰে মই এগৰাকী ভাল ভাৰতীয় ভাল আহোম ভাল অসমীয়া এই তিনিটা পৰিচয়ৰ মাজত মোৰ কোনো অন্তৰ্দ্বন্দ্ব নাথাকে ঠিক সেইদৰে শৈশৱ কৈশোৰ যুৱ অৱস্থা বা আজিৰ তাৰিখত যুৱকৰ পৰা পৰৱৰ্তী পৰ্যায়লৈ উত্তীৰ্ণ হৈছোঁ এইখিনিত দ্বন্দ্ব নাই গোটেইকেইটা প্ৰিয় এটাক বাদ দি এটা কেতিয়াও পৰিপূৰ্ণ হ'ব নোৱাৰে নিশ্চয় দাদা জীৱনত বিচৰা সকলোখিনি পালোঁ বুলি ভাবেনে আৰু কিবা পাবলৈ বাকী আছে নে বা কিবা আপুনি যি বিচাৰিছিলে জীৱনত সকলোখিনিয়ে পাইছোঁ বুলি ভাবেনে জীৱনত জীৱন যাত্ৰাত আমি বহু বস্তুৱে বিচাৰোঁ কিন্তু সকলো পোৱাটো প্ৰাকৃতিক নহয় স্বাভাৱিক নহয় সম্ভৱ নহয় গতিকে সেই বিচৰা নিবিচৰাবিলাকৰ মাজে মাজে প্ৰকৃতিয়ে নিজৰ কষ্ট অধ্যৱসায় আৰু কিছু মানে প্ৰকৃতি প্ৰদত্ত আশীৰ্বাদৰ বাবে কিছুমান পোৱা যায় এতিয়া জীৱনত গায়ত্ৰী মহন্তক বিয়া কৰিম বুলি ভাবিছিলোঁ সেই অভিনেত্ৰীগৰাকীক বিয়া কৰিলোঁ আমাৰ এখন ভাল ঈশ্বৰৰ আশীৰ্বাদত ভাল এখন সংসাৰ যিদৰে মোৰ মাতৃ পিতৃয়ে বিচাৰে গায়ত্ৰী মাতৃ পিতৃয়ে বিচাৰে মাতৃ পিতৃ বা পৰিয়ালে বিচাৰে সেইটো আমি বিচাৰিছিলোঁ আৰু ভগৱানে সংগ্ৰামৰ মাজতো কিছু হাঁহি বিৰিঙা আমাক দিছে গতিকে এনেধৰণৰ কিছু পোৱা নোপোৱা প্ৰাপ্তি অপ্ৰাপ্তিৰ জীৱনটো যাত্ৰা কেতিয়াও সেই প্ৰাপ্তি অপ্ৰাপ্তিৰ মানে যিখন জমা খৰচ সেইখন সম্পূৰ্ণ হৈ নাযায় গতিকে সেইটো এটা নিৰৱধি যাত্ৰা গতিকে কিছু পাইছোঁ কিছু নাই পোৱা গতিকে যিখিনি পাইছোঁ সেইখিনিলৈ সুখী দাদা চিৰিয়াছ কথা বতৰাৰ মাজে মাজে আমি অলপ খুহুতীয়া কথাও পাতিম দুই এটা কিন্তু খেলিম ইমান ব্যস্ততাৰ মাজতো কেতিয়াবা খেলা হয়নে ঘৰত কেতিয়াবা লুডু খেলোঁ ন আমি মোবাইলত আমি হেৰি কৰোঁ শব্দ শৃংখল আমি ৰাতিপুৱা পেপাৰত যে আহে যে অসমীয়া শব্দ আজিও আমি কিছু শব্দৰে তেনেকুৱা খেলিম প্ৰথম ৰেপিড ফায়াৰ খেলটোকে খেলিব বিচাৰিছোঁ আৰু যিটো তীক্ষ্ণ প্ৰশ্ন তুৰন্তে উত্তৰ বৰ বিশেষ ভাবিবলৈ সময় নাপায় কিন্তু যি কম সঁচা কম তেনেধৰণৰ হ'ব লাগিব খুব খুহুতীয়া প্ৰশ্ন একদম তীক্ষ্ণ আটাইতকৈ পৃথিৱীত ভাল কাক পায় প্ৰথম দাদালৈ নিজৰ পৰিয়ালটো বালৈ কাক ভাল পায় আটাইতকৈ পৃথিৱীত কাক ভাল পাওঁ আটাইতকৈ তীক্ষ্ণ প্ৰশ্ন তুৰন্তে উত্তৰ কাক ভাল পায় পৰিয়ালটো বুলি ক'লে মোৰ কিন্তু বহুত ডাঙৰ পৰিয়াল মই ভগৱানক মানে প্ৰাৰ্থনা কৰোঁতে গোটেই পৰিয়ালটোক লৈ পেলাই মোৰ বন্ধুবৰ্গৰ পৰা মানে মোৰ সহায়িকালৈকে যায় গতিকে গোটেইখিনি পৰিয়াল মুঠতে আমাৰ পৰিয়ালবিলাক ডাঙৰ ডাঙৰ বেছি সক্ৰিয় হ'বলৈ গ'লে ভুল হোৱাৰ সম্ভাৱনা থাকে তথাপিও একদম ব্যক্তিগত প্ৰশ্ন এটা সুধিছোঁ আজি ৰিভিল হ'ব জীৱনত কেইবাৰ প্ৰেমত পৰিছে হিচাপ কৰিব লাগিব এতিয়া প্ৰেম বুলি ক'লে কোনটো বুজায় এতিয়া প্ৰেম বুলি ক'লে আচলতে মই যি যাক প্ৰেম কৰিছোঁ তাক বিয়া কৰিছোঁ কিন্তু তাৰ ওপৰচি যদি আৰু কিবা কাৰোবাৰ ছোৱালী চকুৰে ভাল লগা কাৰোবালৈ চিঠি লিখা কাৰোবাৰ প্ৰস্তাৱ কৰা কলেজৰ সময়ত কৰা তেনেকুৱাতো হিচাপ কৰিব লাগিব কিন্তু সেইবিলাকতো প্ৰেম থকা কিন্তু বিয়াই হ'লহেঁতেন কাৰণ যিটো আমি লক্ষ্য স্থিৰ হ'লে প্ৰাপ্তি থাকেই তাত যদি মই কাৰোবাক মই ব্যৰ্থ প্ৰেমিক যিহেতু নহয় গতিকে সেইবিলাক সময় সাপেক্ষে কেতিয়াবা ক্লাছ 9ত কাৰোবাক ভাল লাগিছিল 11ত একেলগে দুগৰাকীক ভাল লাগিব পাৰে তাৰপিছত বেলেগ সময়ত বেলেগক ভাল লাগিছে প্ৰফেচনেল ফিল্ডত কেতিয়াবা ভাল লাগিছে তেনেকুৱাতো বহুত ধৰণৰ লগত সেইবিলাকো হৃদয়ৰে আছিল কিন্তু মূল কথা হ'ল যিটো এটা পৰিপক্ক চিন্তা চেতনাৰে নিজৰ ভৱিষ্যতৰ লগত সংলগ্ন কৰি সপোন দেখি ভাল পোৱা যাক তেওঁলোকৰ বিয়া হৈ গ'ল তাৰ বাকী ভাগে ঢেৰ আছে আৰু বালেও একেটা প্ৰশ্ন কেইবাৰ জীৱনত প্ৰেমত পৰিছে সেই একে ধৰণৰে উত্তৰ আচলতে একে ধৰণৰ একে উত্তৰ একে তেনেহে সময়মতে মানে বেলেগ বেলেগ এতিয়া স্কুলত থাকোঁতে সঁচাকৈ কাৰোবাক যদি ভাল লাগিছিলেও সেই মানে
কোৱা উত্তৰটোৱে মানে হৃদয়লৈ যোৱা ৰাস্তাটোৰে তেওঁলোকে যাত্ৰাহে কৰিছিলে হৃদয়খন নাপালেগে তাৰমানে তেনেকুৱা কিবা ইনচিডেন্ট দিছিলে আৰু তেনেকুৱা কিবা ইনচিডেন্ট মনত আছে নেকি তেনেকুৱা ভৱিষ্যত জীৱনৰ লৈ সপোন দেখি তেনেকে ভাল পোৱাটো বহুত পিছত যেতিয়া মানুহ মেচিউৰ হয় মোৰ দৃশ্যত আমাৰ ক্ষেত্ৰত মানে আমি তেতিয়াহে হৈছিল তাৰ আগতে এইবিলাক ভাল লাগিছিল কাৰোবাক প্ৰপ'জো কৰিছিলো চিঠি লিখিছিলো ধুনীয়া ধুনীয়া ভাষাৰে এইবিলাক বেলেগ ৰৈ আছিলো ধৰি লোৱা সন্মুখেদি চাইকেল চলাই ঘৰৰ সন্মুখেদি চাইকেল চলাই গুচি গৈছিলো সেইবিলাক সহজাত কথা মই সেইবিলাক কৰে আহি পোনে গায়ত্ৰীক পাইছো তেনেকুৱা নহয় সেইটোতো আৰু অস্বাভাৱিক কথা কিন্তু প্ৰেম বুলি ক'লে সঁচা অৰ্থত মই যাক প্ৰেম কৰিছোঁ তাক বিয়াই কৰিছোঁ হয় আমি যেতিয়া ফোন কৰোঁ বা তেতিয়া গায়ত্ৰী বালৈ যেতিয়া ফোন কৰোঁ এনেইতো আমাক পবিত্ৰদা বুলিয়ে কয় কিন্তু মৰমত মতা কিবা এটা নাম আছে নহয় কি বুলি মাতে মৰমত পবিত্ৰদাৰ ঘৰত মতা নাম বাবা বাবা বুলিয়ে মাতে আপুনি মৰমত বাবা বুলিয়ে মাতে চবেই মাতে দাদাই কি বুলি মাতে মইনা ঘৰত মতা নাম মোৰ ঘৰত মতা নাম মইনা এইটো কিন্তু বৰ ধুনীয়া কম্বিনেশ্যন বাবা আৰু মইনা ঠিকে আছে বাকী আপুনি শেষবাৰৰ কাৰণে কেতিয়াবা টান কথা শুনিছিল নে দাদাৰ পৰা কেতিয়াবা শুনো কিবা কিবি কালি শুনিছে এনেকুৱা হৈছে বুকু বিষাই যোৱা কিন্তু এটা কথা হয় দাদাই মানে অকমান ডাঙৰকে ক'লে মাতটো এনেও ডাঙৰ গম পাইছানে অকমান ডাঙৰকে আমাৰ ইয়াতে মানে ইমান ডাঙৰকে কথা কোৱা মানুহ সঁচাকেই নাই দাদা কেতিয়াবা ফোনত কথা পাতিলে ইমান বেছি ডাঙৰকে মাতটো ওলাই ৰাতি আৰু বেছি মানে গোটেই গহীন হৈ থাকে ন নিজান হৈ থাকে তাৰ মাজত দাদাৰ মাতটো এনেও ডাঙৰ শুনি অকণমান ডাঙৰকে কৈ দিলে মানে বহুত ডাঙৰকে কোৱাৰ নিচিনা লাগে এইটো কালি ৰাতিও কিবা এটা হৈছিলে দৰ্জাখন মানে অকণমান শব্দ কৰোঁতে ইহঁতকেইটা সাৰ পাই গৈছে মানে ইমান জোৰতকে দৰ্জাখন কেলে মাৰিলে সেইটোতে মানে ইমান উত্তৰটো বৰ কঠোৰকে দিলে মানে দৰ্জাখন মাৰিলেতো শব্দ হ'বই এনেকুৱা এটা মই মানে নিজে চক খাই গ'লো হয় কেমেৰাৰ সন্মুখত বুলিয়ে নহয় কেমেৰাৰ বাহিৰতো যেতিয়া আমি দেখিছোঁ কথা পতা পাতি দুইজনকে বিৰাট কুল যেনেই লাগিছে কিন্তু খং কাৰ বেছি তাৰ মাজতো খংটো গায়ত্ৰী বেছি ডেফিনেটলি নিজে কৈছো আপুনি ভয় কৰে নে অকণমান মই অকণমান নহয় দেই সেইটো নহয় কিন্তু খংটো মোৰ বেছি হয় কিন্তু ভয় কৰাটো মিছা কিন্তু এতিয়া এইটো জানিব মন গৈছে কোন বেছি ৰোমান্টিক কোন বেছি পজিটিভ সেইটো ময়েই চাগে ভালবিলাক চব মোৰ খংটো বাৰু বেয়া এতিয়া ৰোমান্টিকটো কথাটো ৰোমাঞ্চটো এতিয়া হ'ল এতিয়া ৰোমাঞ্চবিলাক কেনেকুৱা হৈ যায় ল'ৰাটোৱে স্কুলত গৈ ভালকে নাটক কৰিছেনে সৰুটোৱে কাপোৰযোৰ পিন্ধিলে তাক কিমান ধুনীয়া লাগিছে ভেকচিন কেইটা ৰাখি আছে সেইবিলাকো এতিয়া ৰোমাঞ্চৰ অংগ গতিকে এতিয়া আৰু সেই প্ৰথম বিয়াৰ 5 বছৰ বা 6 বছৰ ভাল পোৱা শ্ৰদ্ধাটো সদায় থাকিব আৰু মৃত্যু থাকিব বৃদ্ধ বয়সলৈকে সেইটো বেলেগ এতিয়া কিন্তু সেই গোটেই ভাল পোৱা তোৰ আচলতে আৱৰি থাকে কৰ্তব্যবোধ পাৰস্পৰিক বুজা পৰা সেইবিলাকত থাকে গতিকে এতিয়া ৰোমাঞ্চটো একেই আছে ৰোমাঞ্চৰ এতিয়া পৰিসৰটো বেলেগ হৈছে দাদা সেই যে ফুল এপাহ দিয়াৰ পৰা ধনিয়া এমুঠি অনালৈ সেই যি যাত্ৰা সেই যাত্ৰাটোত কি কি ইনক্লুড হৈছে কি বাহিৰ হৈছে কি এক্সক্লুড হৈছে বাহিৰ একো হোৱা নাই বাহিৰ চব একেছে আমি এতিয়াও একেলগে গান গাওঁ আমি একেলগে ফুৰিবলৈ যাওঁ বাহিৰ একো নাই নতুন ইনক্লুড হৈছে এতিয়া ব্যস্ততাৰ মাজতো কেনেকৈ সময় ৰাখিব পাৰি এতিয়া সেই একেই আছে আমাৰ আমি বিয়া হোৱা যেন কেইদিনমান হৈছে তেনেকুৱা লাগে মোৰ গতিকে মই হেৰি নহয় মোৰ একেই আছো বিয়া প্ৰথম বছৰ যেন কৈছিলো আজি একে আছে খালি অলপ ৰেছপনচিবিলিটি বাঢ়িছে আৰু ৰোমাঞ্চ একেই আছে দাদা এটা ইনচিডেণ্ট ধৰক আপোনালোক দুইজনে অভিনয় বেকগ্ৰাউণ্ডৰ পৰা অলপ অভিনয় আপুনিও কৰিছে বা গায়ত্ৰী বাইদেউ জনপ্ৰিয় অভিনেত্ৰী গতিকে এটা ইনচিডেণ্ট মই দিম প্ৰচণ্ড গৰম এটা ৰুম গৰমৰ ফেনো নাই জুলাই মাহৰ প্ৰচণ্ড গৰম আপুনি গৰমত ঘামি জামি বহি আছে আৰু দিনটো আপুনি একো খোৱা নাই অত্যন্ত ভোক লাগিছে আপোনাৰ আপুনি ঘূৰি চাই দেখিলে এজন মানুহ হুৰমুৰকে সোমাই আহিছে আৰু মানুহজন সাংসদ আব্দুল খালেক আপোনাৰ প্ৰথম বাক্যটো কি হ'ব তেওঁলৈ বা প্ৰথম অভিব্যক্তিটো কি হ'ব আব্দুল খালেকটো মোৰ এজন জ্যেষ্ঠ ভাতৃ আমাৰ অসমৰ সাংবাদিক দিনৰ পৰা মোৰ লগত ভাল এতিয়া সংসদতো দুই বহি একাপ চাহে বগাই খাওঁ খুব ভদ্ৰলোক মানুহ আমাৰ নীতি তেওঁ সুমেৰু মই কুমেৰু কিন্তু সেই একেই হাঁহি একেই খালেকটা হওক যিমানে গৰম নহওক যিমানে ঠাণ্ডা নহওক কিয় আৰু তেওঁ আহক তেওঁ আমি বহি একেলগে কৰিম আৰু তেওঁৰ লগতো মোৰ অহিনুকুল সম্পৰ্ক ৰাজনৈতিক তথাপি এগৰাকী গণতান্ত্ৰিক দেশৰ সন্মানীয় সাংসদ বহাই লৈ যদি মোৰ যদি ৱেলকাম কৰি মোৰ যদি কিবা পানী এগিলাচ আছে তেওঁকে দিম মই সেইটোতো আমাৰ সংস্কৃতি দাদাৰ দুটা ভাল গুণ আপোনাৰ দৃষ্টিত ভাল গুণ কথাবিলাক খুব চালি জাৰি চাই কম সময়ৰ ভিতৰতে খুব শুদ্ধ সিদ্ধান্ত এটা দিব পাৰে এতিয়ালৈকে শুদ্ধ সিদ্ধান্তবিলাক দি আহিছে আগলৈও দিব চাগে আৰু এটা সেইটো আৰু এটা এইটো ভাল গুণ বুলি ক'ম নে কি বুলি ক'ম
খোৱা বোৱাবিলাকত বৰ বিশেষ মানে এনেকুৱা নহয় যে মানে একদম চুজি নহয় মানে এইটো লাগিবই এনেকুৱা তেনেকুৱা নহয় সেইটো আচলতে কেতিয়াবা মোৰ অকণ বিপদতহে বয় পৰো কাৰণ মই অকণমান তেনেকে নিজে ৰান্ধিও খাই ভাল পাওঁ আৰু বাহিৰলৈ ওলাই মেলি গ'লেও মানে থুলমুলকে বনালেও হৈ যায় কিন্তু সেই ধৰা আজি অমুকটো মোৰ কোনোবা দিনৰ কিবা নিৰ্দিষ্ট বস্তু খাবলৈ মন যায় নাই কেতিয়াবা নিমখ কমিলে নাই কিন্তু কেতিয়াবা এনেকুৱা হয় মোৰে কিবা এটা বস্তু খাবলৈ মন গৈছে কিন্তু মই অকলে ধৰা খাবলৈ মন যোৱা নাই একেলগে ওলাই গৈছো তাৰমানে খোৱা বোৱাত বৰ এটা চখ নাই যিটো পাইছে সেইটোৱে সময়মতে খালেই হ'ল নিশ্চয় আৰু এটা বেয়া গুণ যেটো খলালে আপোনাৰ মতে আৰু পাৰফেক্ট হ'ব মানুহজন এইটো ভাবিব লাগিব এইটো তেনেকে ইমান পাৰফেক্ট নে সৰু সুৰাটো থাকেই ন কিন্তু তেনেকে মানে একদম এই ধৰ কিতাপ টেবুলখন বিছনাত পেলালে এনেকুৱা ধৰণৰ কিবা আছে নেকি এতিয়া আচলতে এতিয়া অকলে অকলে তেনেকে বিভিন্ন ঠাইলৈ যোৱা হ'ল গতিকে সেই তেনেকুৱা ধৰণৰ সেইবিলাক নাইকিয়া হ'ল দেই অভ্যাসবিলাক কৰিবলৈ পাহৰি যায় নেকি কামৰ মাজত থাকিলে নহয় সেইটোতো সাধাৰণ কথা আজিকালি সাধাৰণ বুলি কৈছো আৰু সেইটো মোৰ আক্ষেপ নাই আগতেও এবাৰ মোক কৈছিলো নহয় নে কাৰণ আক্ষেপ এইকাৰণে নাই কাৰণ তেওঁ ইমানেই ব্যস্ত আৰু তেওঁ কামত থাকে গতিকে মই তাৰ মাজতো আশা নকৰা নহয় ফোন এটা কৰে বাৰু সদায় ফোন কৰে কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত অকল মই বুলি নহয় আমাৰ প্ৰত্যেকগৰাকী ব্যক্তি ব্যস্ত বিশেষকৈ মই যিটো দলত থাকোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা পীযুষ জয়ন্ত মানৱতালৈকে বাদি দিলোঁ মই আমাৰ দলৰ সভাপতিগৰাকীৰ পৰা বুথৰ এগৰাকী কাৰ্যকৰ্তালৈকে ইমানেই ব্যস্ত তেনেকুৱা ধৰণে সাংসদজন ব্যস্ত সাংসদ বুলি মই এক্সট্ৰা ব্যস্ত নহয় আমাৰ বিজেপিৰ একদম গোটেই এটিটিউডটো প্ৰফেচনেল আৰু আমি খুব ব্যস্ত দাদা আপোনাৰ দৃষ্টিত বাৰ দুটা বেয়া গুণ মানে যি দুটা সলালে আপোনাৰ মতে তেওঁ আৰু অকণমান পাৰফেক্ট হ'ব কথা নাই ঘৰুৱা হিচাপে কিবা কেতিয়াবা পাহৰাৰ ক্ষেত্ৰতে হওক তেনেকুৱা আচলতে একেবাৰে সঁচা কথা ক'বলৈ গ'লে মই সেইটো দিশ এতিয়ালৈকে ভবাই নাই যে কোনটো বেয়া গুণ বা কিবা তেনেকুৱা গুণ আছে নেকি মই দেখা নাই আৰু এইটো ঠিক যে বহুত এতিয়াও তেওঁ যোৱা 2 বছৰ 3 বছৰ অভিনয় কৰা নাই এতিয়াও যদি কিবা কিবি মাজে মাজে অফাৰ আহে তেওঁ পটককৈ নকৰোঁ মানে কি কিছুমান বহুত চালিজাৰি কামবিলাক কৰে এতিয়া অৱশ্যে তেওঁৰ বিহুৰ কৰ্মশালাটো বহু দিন পিছত কৰিবলৈ গৈছে আৰু যোৱা 3 বছৰটো PhD কামতে ব্যস্ত সন্তানৰ ওপৰতে তো এতিয়া মানে কি আমি ভাবোঁ যে নিজৰ কাৰণে এতিয়া লাখো সময় দিব পৰা হৈছে সন্তানকেইটা ডাঙৰ হৈ আহিছে আৰু নৃত্য অভিনয় ইত্যাদি কোনো বয়স নাথাকে গতিকে আমি ভাবোঁ যে এতিয়া এইখিনি ৰেছপনচিবিলিটিৰ সমান্তৰালভাৱে নিজকে অলপ সময় দিয়ক নিশ্চয় কথা পাতি যাম তাৰ মাজতে এতিয়া অকণমান আপোনাৰ পৰা দুই এটা আমি নজনা কথা দৰ্শকসকলে নজনা কথাও জানিব বিচাৰিছোঁ যিহেতু আপুনি বহুকেইজনৰ নাম লৈছে এতিয়া গতিকে আপুনি মন্ত্ৰীসভাৰ সকলোকে নিচেই কাষত পাইছে সকলোৰে লগত দিনে ৰাতিয়ে কাম বন কৰি থকাই হয় গতিকে আপোনাৰ দৃষ্টিত আপোনালোকৰ মন্ত্ৰীসভাৰ প্ৰত্যেকজনে কৰ্মদক্ষ বুলি আপুনি ইতিমধ্যে উল্লেখ কৰিছে বা হয়ো বাৰু তেখেতসকল কিন্তু তাৰ মাজতো আটাইতকৈ ভাগৰ কাৰ তথাপি আটাইকেইজনৰ মাজতো অকণমান ভাগৰ কাৰ নাভাগৰাৰ কম্পিটিশ্যন আছে তাত এতিয়া আচৰিত এতিয়া আজিৰ তাৰিখত এই মুহূৰ্তত হয়তো ৰমেশ পেগু কোনোবা এখন জিলাত কোনোবা স্কুলত পঢ়ি আছে জয়ন্ত মল্ল বৰুৱা কোনোবা ধুবুৰীত আছে এই মুহূৰ্তত গৈ থাকোঁতে পীযুষ হাজৰিকা দিল্লীৰ পৰা অলপ সময়ৰ পিছত ভাগৰ ইন দ্য চেন্স এনেকুৱা হ'ব পাৰে যে ষ্টেপ এটা বগালে ফোপাই যোৱা তেনেধৰণৰ ভাগৰ হ'ব নাই সেনেকুৱা অনেষ্টলি কৈছোঁ কাৰণ যিকেইগৰাকী এতিয়া কোনোবাৰ কাৰোবাৰ ৰাজনৈতিকভাৱে মোক কোনোবা পচন্দ নহ'ব পাৰে মন্ত্ৰীসভাৰ কাৰোবাৰ কোনোবা এজন সদাশয় বা সাংবাদিকৰ পচন্দ নহ'ব পাৰে কিন্তু সঁচা কথা ক'বলৈ গ'লে প্ৰত্যেকগৰাকী কোৱাৰ দৰে কৰ্মদক্ষ আৰু ভাগৰুৱা আমন জীৱনকে থকা মানুহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তালিকাত নাহিলেহেঁতেন আটাইতকৈ হাঁহিমুখীয়া কোন যাৰ প্ৰতিটো কথাতে ৰস আছে বা মানে মানুহৰ তেখেত ডেফিনেটলি হাঁহি ভাল পায় জয়ন্ত মল্ল পুৰা হাঁহি আৰু ৰস কথাত পীযুষৰো আছে মই সুধিলোহেঁতেন আটাইতকৈ ৰসিক কোন বুলি আটাইতকৈ হাঁহিমুখীয়া আচলতে কি এতিয়া কিছুমান আমাৰ জ্যেষ্ঠ ভাতৃ এতিয়া যিগৰাকী ধৰি লওক ৰঞ্জিত দাসো বৰ ইণ্টাৰেষ্টিং মানুহ ৰঞ্জিত দা চন্দ্ৰমোহন পাটোৱাৰী পৰিমল চক্ৰৱৰ্তী আমি তেওঁলোকৰ চিৰিয়াছ ৰূপবিলাক দেখি থাকোঁ তেওঁলোক যথেষ্ট হেৰিটো চিনিয়ৰ গতিকে তেওঁলোকৰ লগত আমাৰ জ্যেষ্ঠ ভাতৃ কাৰণ নিজৰ একে বয়সৰ ভিতৰত জয়ন্ত পীযুষত যথেষ্ট ৰসিক আৰু গোটেইকেইজনে চন্দ্ৰমোহন পাটোৱাৰীয়ে কিবা এটা অদ্ভুত কথা ইমান ধুনীয়াকৈ খুব অধ্যয়ন কৰি আহে দেখিলো মই ষ্টিফেন হকিঙৰ কিতাপ এখন পঢ়ি আহিছে ফ্লাইটত 3 ঘণ্টা অধ্যয়ন কৰে সকলোৰে ৰস আছে বেলেগ বেলেগ ধৰণৰ ৰঞ্জিত দাস ডাঙৰীয়ে কিবা এটা ফটোকে কাণৰ কাষত কৈ দিব সেইটো আমি বহুত সময় হাঁহি থাকোঁ
পৰিবঞ্চক প্লবিত এটা বেলেগ ধৰণৰ মানুহ যদি তেওঁলোকে কিন্তু আমাৰ সমবয়সীয়া বন্ধু হিচাপে আমি বেছি সময় কটাওঁ পীযুষ জয়ন্ত মোৰ বন্ধু আগৰ এতিয়া নহয় 25 বছৰ তেওঁলোকৰ লগত আমাৰ বেছি ৰসাল হয় কথাবিলাক আৰু বহু কেইগৰাকী বিধায়ক আছে আমাৰ সুশান্ত মানৱ দিগন্ত কলিতা মোৰ লগৰ জিতু গোস্বামী এই কেইজনমান আমাৰ খুব নিকট বন্ধু আছে আমাৰ আড্ডাটো তেনেকেই জমি উঠে অকণমান ভয়াতুৰ তাৰ মাজতো অকণমান উচক খাই যোৱা বা ভয়াতুৰ কোনো অকণমান ভয় খাই পেৰানৰ্মেলে হওক বা যিয়ে হওক নাপাই দেই নোৱাৰি ভয় লাগে এনেকুৱা ধৰণৰ নাই তেনেকুৱা এজনো নাই মই কৈছো নহয় তেনেকুৱা মানুহ তেনেকুৱা নাই কোনো নাই নিশ্চয় ভয়াতুৰ বা এনেকুৱা আমন জীৱন তেনেকুৱা মানুহ নাই হয় মানে এটা ফেমিলিৰ নিচিনা আপোনালোক এটা ফেমিলিত বিভিন্ন ধৰণৰ মানুহ থাকে তেনেকুৱা নাই তাৰ মাজতো ধৰক অকণমান ট্ৰেজেডি মই তেনেকুৱা ধৰণৰ দেখা নাই মই তেনেকুৱা ধৰণৰ দেখা নাই কাৰণ আমি অকল কামৰ মাজতে থাকো তেনেকুৱা ধৰণৰ ধৰি লওক সেই ষ্টাডিটো ধৰি লওক মোৰ যদি সাংস্কৃতিক ক্ষেত্ৰত কোনোবা বন্ধুৰ কথা আমি পাতিলোঁ তেতিয়া যাৰ লগত মানে এনেকুৱা এতিয়া ইমান কৰ্মব্যস্ততাৰ মাজতে সেইটোৱে আমাৰ আড্ডা সেইটোৱে আমাৰ ফূৰ্তি সেয়ে আমাৰ তুমি যদি কৈছা হাঁহি কথা তাতে আহে কাৰণ কামৰ মাজতে হয় বা আপোনালোকৰ আড্ডাৰ মাজতে কাৰোবাৰ কেতিয়াবা ট্ৰেজেডি কথা মনত পৰি যায় তেনেকুৱা কোনোবা ট্ৰেজেডি কিং আছে নেকি আছে কিয় নাথাকিব মাৰি লগৰ ল'ৰা বা বয়সৰ যিখিনি আছে সেই কথাটো আমাৰ হেৰিৰ দৰে কথাটো আৰু জনমানসত থকা ব্যক্তি তেওঁ কাৰোবাৰ কথা যদি তেনেকে কওঁ মন্ত্ৰী বিধায়ক নেতা যিকোনো দিগদাৰ কৰিব লগৰ হয় তাৰ মাজতো আপোনাৰ দৃষ্টিত খুহুতীয়াই হওক লাগিলে অকণমান কথা কোনে বেছি কয় আপোনাৰ যিহেতু বন্ধুৱে হয় যি অকণমান কথা কম ক'লে ভাল লাগিব আপোনাৰ মতে নাই তেনেকে সেইটো আপেক্ষিক কথা আচলতে সেই কথাটো মই কৈ দিলে তেওঁ ব্যক্তিত্বত নিশ্চয় একেবাৰে শেষৰটো প্ৰশ্ন আপুনি অথনি কৈছে ৰাজনৈতিক মতাদৰ্শৰ আপোনালোকৰ মিল নাথাকিলেও বা তেওঁৰ মত বেলেগ হ'লেও বা তেখেতৰ আপোনাৰ মত বেলেগ হ'লেও এজন ব্যক্তি হিচাপে আপোনাৰ অত্যন্ত প্ৰিয় সেয়া অসমৰো হ'ব পাৰে ভাৰতৰো হ'ব পাৰে ৰাজনৈতিক ক্ষেত্ৰৰো হ'ব পাৰে সাংস্কৃতিক ক্ষেত্ৰৰো হ'ব পাৰে মোৰ কোনোবা প্ৰিয় ব্যক্তি এগৰাকী ব্যক্তি যাক আপোনাৰ ব্যক্তি হিচাপে হিউমেন বিং হিচাপে খুব ভাল লাগে আপোনাৰ প্ৰিয় বন্ধু কিন্তু ৰাজনৈতিক মতাদৰ্শ আপোনালোকৰ মিল নাই ৰাজনৈতিক মতাদৰ্শ মিল নহ'লেও তেওঁক আপুনি স্বীকাৰ কৰে তেনেকুৱা ব্যক্তি আছেনে ব্যক্তি আছে মই সমুজ্জ্বল ভট্টাচাৰ্য ব্যক্তিত্ব ভাল পাওঁ নিশ্চয় তেওঁৰ লগত আমাৰ এটা সময়ত হ'লগ অসম ছাত্ৰ সন্থাৰ লগত ভাৰতীয় জনতা পাৰ্টী একেলগে অনুৱাশীত আন্দোলন কৰিছিল কিন্তু বাদ দি মানে কি সমুজ্জ্বল ভট্টাচাৰ্যৰ জীৱনৰ সোণালী মুহূৰ্তবিলাক কেৱল সংগঠনটো বা অসমৰ বিভিন্ন জ্বলন্ত সমস্যাত নিৰৱধি কাম কৰি আছে মানে যি সমালোচনা নকৰক সেইটো কথা বাদ দিলোঁ আজিৰ তাৰিখত তেওঁলোকৰ মতাদৰ্শৰ লগত আমাৰ সম্পূৰ্ণ কিছু তাত্ত্বিক দ্বন্দ্বও থাকে কিন্তু সেই মানুহজনৰ ব্যক্তিত্ব মই ভাল পাওঁ মানুহজনক ভাল পাওঁ আজি মই 20 বছৰ ধৰি দেখি আহিছোঁ আমাৰ বহুত যুক্তিতৰ্ক হয় টিভিত আমাৰ টকশ্ব'ত আমাৰ ভাৰী বহুত বেয়াকেও লাগি গৈছে কিন্তু সেই মানুহজনে যে তেওঁ বেলেগ মেৰুত থাকিলেও তেওঁ নিজৰ কথাখিনিৰ বাবে সমৰ্পিত গতিকে সমুজ্জ্বল ভট্টাচাৰ্য এই 17 বছৰীয়া সাংসাৰিক জীৱনত ধৰক তাৰ আগতো 2 বছৰমান প্ৰেমৰ তেনেকৈ মানে বাৰ হাতেৰে খোৱা বোৱাটো হৈয়ে আছে গতিকে আপোনাৰ আটাইতকৈ পচন্দৰ ৰেচিপিটো কি বুলি এই মুহূৰ্তত নুসুধোঁ কিন্তু বায়ে আটাইতকৈ কি জুতি লগাই বনাব জানে যিটো আপুনি খালে আমাৰ দৰ্শকৰ বেছিভাগেই জানে যে অসমীয়া পৰিয়ালবিলাকত যিদৰে মাছ পুঠি সিজাই ৰান্ধে যেনেকৈ চিম্পল মানে এই বেছি মছলা চছলা আমাৰ ঘৰতো নাখাওঁ কিন্তু গায়ত্ৰী নতুনকৈ শিকিলে ফটককৈ মাৰ্ঘেৰিটাৰ যিহেতু আমাৰ চিংফু বা আমাৰ মই নিজে আহোম আমাৰ যিটো মছলাবিহীন বইল মাংস বইল মাছ এইবিলাক গায়ত্ৰী কিন্তু একেবাৰে সুন্দৰভাৱে ৰান্ধে গতিকে আমাৰ যিটো বইল নৰ্থ ইষ্টাৰ্ণ যিটো আমাৰ ট্ৰাইবেল ফুড সেইটো গায়ত্ৰীয়ে সুন্দৰভাৱে ৰান্ধে মাছো বইল ধুনীয়াকৈ ৰান্ধিব মাংস আমি কথা পাতি থাকিম মাজে মাজে গানো শুনিম কিন্তু বায়ে গান গায় আজি দাদাৰ পৰা আমি কবিতা শুনিম নে গান শুনিম আপুনি নিজেই কওক এষাৰি বাঙালী কবিতা গাই দিম বেলেগ ভাষাৰ সদায়তো অসমীয়া কবিতা বাঙালী ভাষা আমি তেতিয়াহ'লে অকণমান কবিতা শাৰী শুনি লওঁ কবিতাৰ নামটো বনলতা সেন কবি জীবনানন্দ দাস হাজার বছর ধরে আমি পথ হাঁটিতেছি পৃথিবীর পথে সিংহল সমুদ্র থেকে নিশীথের অন্ধকারে মালয় সাগরে অনেক ঘুরেছি আমি বিম্বিসার অশোকের ধূসর জগতে সেখানে ছিলাম আমি আর দূর অন্ধকারে বিদর্ভ নগরে আমি ক্লান্ত প্রাণ এক চারিদিকে জীবনের সমুদ্র সফেন আমাকে আমারে দুদণ্ড শান্তি দিয়েছিল নাতুরের বনলতা সেন
সুন্দৰ বঢ়িয়া উচ্চলিখা কবিতা এটা হাত চাপৰি হৈছে এইটো তাৰমানে কি বনলতা সেন ৰোমান্টিক কবিতা বুলি ক'ব পাৰি বনলতা সেন প্ৰকৃতি আৰু নাৰীৰ প্ৰতি হাজাৰ বছৰীয়া এক শ্ৰদ্ধা প্ৰেম বুলি ক'ব পাৰি এটা খুব সুন্দৰ কবিতা কেৱল বাঙালী সাহিত্যৰ নহয় ভাৰতীয় সাহিত্যৰ এটা অন্যতম শ্ৰেষ্ঠ কবিতা হয় বা আমি এতিয়া আমাৰ এই ছেগমেণ্টৰ আমি এবাৰ হাতৰ খেললৈ আগবাঢ়িব বিচাৰিছোঁ এয়া হাতৰ যাদু যিহেতু দাদাই কৈছে মাজে মাজে দুই এটা ঘৰ কাম কৰি থাকে যদিও আমি ভিডিঅ'টো দেখি থাকোঁ কিন্তু এতিয়া অকণমান কমিছে তথাপিও চাওঁচোন আমি স্পীডটো আছে নে নাই হাতৰ স্পীড বঢ়াই লোৱা আমাৰ সন্মুখত দুটা বাতিত অলপ নাৰ্জী ফুল আছে এয়া আৰু সেয়া অকণমান আগবঢ়াই দিব দেখুৱাম আমাৰ হাতত দুডাল বেজী আৰু সূতা আছে সেই যে বিয়াৰ দিনটো বৰমালা পিন্ধোৱাৰ দিনটো আমি আকৌ অকণমান মনত পেলাওঁ বুলি ভাবিছোঁ হয় আমাক মালা দুডাল গাঁঠিব লাগে আমি সময় দিম স্পীডটো কোনটো হ'ব ৰ'ব নাই হোৱা টাইম হোৱা নাই মই লোৱাই নাই হাতত টাইম হোৱাই নাই আপুনি অকণ ধুই দিম চাবা দেই তুমি এইফালে আহিলে ঠিক আছে মই সময় দিম এতিয়া দুটা কথা আছে তুমি কোনটো কৰিব লাগিব বহুদিন বকুল স্পীড কোনটো দিব লাগিব ফুলে মেলিলে তাই কোনটো স্পীডত লাগে এতিয়া মই 1 মিনিট সময় দিম দুয়ো সাজু হৈ উঠিছে ফুলৰ মালা গাঁঠিবলৈ 1 মিনিট সময় দিম চাওঁ 1 মিনিটৰ ভিতৰত কোনে পাৰে বহুত দিন লৈয়ে পোৱা নাই ঠিক আছে and your time starts now কিন্তু এইবিলাকতো বহুত বছৰ কৰিয়ে পোৱা নাই তুমি কথাটো ভালো হ'ব লাষ্টত কিন্তু বান্ধিব লাগিব মোৰ গাঁঠি লাগিলে বান্ধি দিলে কামটো কৰি থাকিলে পুৰা হ'ব পাৰে কিন্তু মোৰ যে গাঁঠি এটা আছে সেইটো কেনেকৈ পাৰ কৰিম সূতাডালটো গাঁঠিটো মোৰ আৰৰ মানুহগৰাকী অনুষ্ঠানত অকণমান এক্সকিউজ আছে নেকি মই জানো মই অলৰেডি আই হেভ এক্সপিৰিয়েঞ্চ মই তেখেতত বহুতকেইটা আগবাঢ়িলে বহুত আগবাঢ়ি গৈছোঁ মই জানো নেক্সট 20 seconds more বান্ধিব পৰা হৈছে নেকি বান্ধিব লাগিব বান্ধি দিব লাগিব নেকি কিমান ছেকেণ্ড আছে কোৱা নেক্সট 10 seconds 10 9 8 7 6 5 4 3 2 1 go নাই মই জিকিলো তেতিয়াহ'লে আমি মানাদুডাল চাওঁ প্ৰথমে আমি মানাদুডাল চাব বেয়া গাঠিছো তোমাৰ সময়ৰ ভিতৰত আমি মানাদুডাল দৰ্শকসকলক দেখুৱাম এয়া পবিত্ৰ বেজীটো লাগি থাকিলে এয়া গায়ত্ৰী বাই গাঠিছে বৰ দুখত পৰিছো মই কিন্তু জিকি এয়াই লাভ হ'ল আমি এই মালাডাল কিন্তু এনেকৈ পিন্ধাবলৈ নিদিওঁ আমি আৰু এবাৰ পিন্ধাওঁ সেই তেনেকে বিয়াৰ দিনটোত যেনেকে অকণমান কিবা এষাৰ কৈ আজি 17 হেংদাংহে দিছিলে কিন্তু আজি মৰমৰ চিন হিচাপে এই মালাডাল পিন্ধাই কিবা এষাৰ কৈ সেই প্ৰেমৰ দিনটো মনত পেলাই পুনৰ এবাৰ কিবা এষাৰ কৈ খুৰাতৰাই সদায় আশীৰ্বাদ দিয়ক কুশলে থাকক বাহ বঢ়িয়া একদম ৰোমান্টিক তেনেকে নহয় জানো অলপ আধ্যাত্মিক বাকী ঠিক আছে গান গাই কেনেকুৱা পায় গান গাইতো বহুত ভাল পাওঁ গান গাই ভাল পাওঁ নাচি ভাল পাওঁ নাচি ভাল পাওঁ কিন্তু এতিয়া নাচিব নোৱাৰি কিন্তু মই আহিয়ে দেখিছোঁ এটা সাংগীতিক পৰিৱেশ কিন্তু দেখিছোঁ আপোনালোকৰ বাবাহঁতেও গান চান গাই থাকে লগতে দাদায়ো গুণগুণাই যে অকণমান ডুৱেট কিবা এটা শুনিব পাৰোঁ নেকি আমি সদায় টিভিৰ পৰ্দাত বৰ চিৰিয়াছ এজন পবিত্ৰ মাৰ্ঘেৰিটা দাদাক আমি দেখি থাকোঁ নিশ্চয় তথাপিও অকণমান গায়ক হিচাপে অকণমান যদি এটা চিৰিয়াছ গায়ক অকণমান এটা কলি দুইজনৰে কিবা এটা ভাল লগা গান লাগিব সেই দিনবোৰ মনত পেলাই এই যে ফোন লাগি থকাৰ দিনবিলাক গোটেই ৰাতি তেতিয়া বেছি আছিল 100 আছিল এতিয়া 80 হ'ল এনেকুৱা নহয় বাৰু মই ভাল নাগাওঁ আচলতে ভাল শ্ৰোতা ভাল প্ৰডিউচাৰ হয় হয় লিখিবও পাৰোঁ মই কিন্তু মিটাৰত নিলিখোঁ কিন্তু এতিয়া গায়ত্ৰী গায়ত্ৰী গাওক মই ছাপোৰ্ট কৰিম কোৱা নিৰ্মলা মিশ্ৰ
সঁচাকে কোৱা কথাটি কোৱা ভাল জানো মোক পোৱা হে নকওঁ মোৰ চকুলৈ চোৱা মোলৈ বাৰু তোমাৰ কিমান মৰম আছে কোৱা হে নকওঁ নিজক সুধি চোৱা সঁচাকে কোৱা কথাটি কোৱা ভাল জানো মোক পোৱা হে নকওঁ মোৰ চকুলৈ চোৱা সলৈ তাতে আছে যত ঢৌ সিমান চাগে সিমান আকাশতে যিমান তৰালি হ'বনে সিমান সলৈ তাতে আছে যত ঢৌ সিমান চাগে সিমান আকাশতে যিমান তৰালি হ'বনে সিমান হে নকওঁ নিজক সুধি চোৱা সঁচাকে কোৱা কথাটি কোৱা ভাল জানো মোক পোৱা হে নকওঁ মোৰ চকুলৈ চোৱা ভাল পোৱা শুনা অপৰূপ এক নৈ আশাৰ ঢৌৰে চিৰকাল থাকে বৈ ভাল পোৱা শুনা অপৰূপ এক নৈ আশাৰ ঢৌৰে চিৰকাল থাকে বৈ আমাৰ হৃদয় একেখনি নৈ সাগৰলৈ বৈ যোৱা আমাৰ হৃদয় একেখনি নৈ সাগৰলৈ বৈ যোৱা নকওঁ নিজক সুধি চোৱা নকওঁ নিজক সুধি চোৱা বাহ বঢ়িয়া কি কি সুন্দৰ মই বৰ ধুনীয়া সাংগীতিক লাগে ন পৰিৱেশটো আপোনালোকৰ ঘৰলৈ আহিয়ে দেখিছোঁ মানে অন কেমেৰা বুলিয়ে নহয় অফ কেমেৰাও প্ৰতিজনে গুণগুণাই থাকে দাদা বহুত ব্যস্ততাৰ মাজতো আমাক অকণমান সময় দিলে খুব হাঁহি মাতি আমি কথাখিনি পাতিলোঁ ঘৰুৱাভাৱে আপুনিও নিশ্চয় আমাৰ ফালৰ পৰা ভাল পালে মুৰলী তাৰপিছত আমাৰ NBTVৰ পৰিচালনা সঞ্চালক নিপেন দা মুখ্য সম্পাদক অতুল দা তথা টিম NBTVৰ প্ৰতিগৰাকী সদস্য আৰু প্ৰতিগৰাকী দৰ্শকলৈ মই পবিত্ৰ গায়ত্ৰী আমাৰ গোটেই পৰিয়ালটোৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ তেওঁ সুধি আছে বিভিন্ন প্ৰশ্ন খুব গৌৰৱভাৱে দিছোঁ যদি কিবা ভুল ভ্ৰান্তি হৈছে কওঁতে খুব স্বতঃস্ফূৰ্তভাৱে কৈছোঁ তোমাৰ জৰিয়তে আমাৰ চেনেলটোৰ প্ৰতিগৰাকী দৰ্শক ক্ষমা কৰিছোঁ এই ঘৰখনত আজি কেৱল হাঁহি হাঁহি কাৰণ মোৰ হাতত আৰু বাৰ হাতত থকা এই পুতলা দুটা আৰু তাৰ মাজতেই বহি আছে জিও অৰ্থাৎ তিনিটিকৈ সন্তানেৰে পৰিপূৰ্ণ এটা পৰিয়াল ঘৰখনো চলাই গৈছে সমানে সফল স্বামীৰ আঁৰত যি এগৰাকী নাৰীৰ অৱদান সেয়াও বৰ ধুনীয়াকৈ পালন কৰি গৈছে গায়ত্ৰী বায়ে আৰু ইতিমধ্যে ইমান সময় আমি কথা পাতিলোঁ এইবাৰ ভাবিছোঁ এই সৰু অকণমানি পৰিয়ালটো আপোনালোকক দেখুৱাওঁ দুটিকৈ মৰম লগা এয়া জিও এয়া জিয়া আৰু এয়া বীৰ নমস্কাৰ কোন ক্লাছত পঢ়ি আছা জিও 5 ক্লাছ 5 কোন স্কুলত পঢ়িছা আৰ্মি পাব্লিক স্কুল হয় নেকি ভাইটি ভণ্টিয়ে দুষ্ট কৰেনে কালি কৈছিলে ইমান নকৰে এইয়া আপোনাক প্ৰায় ভিডিঅ'জবিলাকত দেখি থাকোঁ এইয়া ইহঁতক কেতিয়াবা উমলাই থাকে কিবা কিবি গাই কিবা গাই দিলে সিহঁতি উমলে ন ধুনীয়াকৈ হাঁহি মাতি গান লগাই দিলে নাচে খুব ভাল পায় নাচি গান ভাল পায় দুইটাই হয় নেকি আজি কোনটো লাগিব আচ্ছা ৰ'বা মই দিছোঁ এইটো লোৱা বাবু এইটো ধুনু এইটো দিছা এইটো লোৱা বীৰ জিও গাব জানেনে কিবা গান চান গান গোৱানে? গাই দিয়া জীৱে কিবা এটা গাই এটা গান গাই ধুনীয়াকৈ ভাইটি আৰু ভণ্টিক নিচুকাই দিয়াচোন এইখিনিতে বহিব এইয়া जब कोई बात बिगड़ जाए जब कोई मुश्किल पड़ जाए तुम देना साथ मेरा ओ हम नवा
ना कोई है ना कोई था जिंदगी में तुम्हारे सिवा तुम देना साथ मेरा ओ हमनवा কেতিয়াবা বেজাৰতে টোপনি নাহিলে মামা কপালতে যেন হাজোৱা বোলা বঢ়িয়া ক'ত মোৰ মা ক'ত মোৰ মা ক'ত মোৰ মা পোৱা নে খবৰ খিৰিকীৰ আঁৰত আছে এয়া মোৰ মা বঢ়িয়া বঢ়িয়া ধুনীয়াকে শিকিছা নেকি কৰবাত নাই শিকা গায়ত্ৰী বাই কেতিয়াবা নিচুকাই থাকে ইহঁতে কিবা গান শুনিলে নাচি দিয়ে নে ধুনীয়াকে তেনেকুৱা বিহু নাচিলে বিহু শুনিলে এনে নাচে গান শুনিলে আজি নাচিবা নেকি অজিয়া নাচিবা নেকি ধুনুজিয়া এইটো ধুনুজিয়া বিয়ে নাচিবা নেকি অকমান নাচিব নেকি ধুনুকত ভাগিলে অ দেহা নৈ কাণৰ বালিয়া কোন শুনা নাই এতিয়া সিহঁতৰ ফুলত মানে ফুলখিনিত হয় হয় মনটো ফুলখিনিলে গুচি এই ধুনুকৈ ভাগিলেতো বৰ ধুনীয়াকে নাচিছিলে খেলত লাগিলে তেতিয়া নহ'ব এইটো চোৱা এইটো চোৱা এইটো চোৱা অজিয়া এইটো চোৱা এইটো চোৱা জিয়াক দি দিয়া এইটো জিয়াক দিয়া জিয়াক দিয়া এতিয়া কিবা এটা গাই দিয়কচোন বা নাচে নেকি চাওঁ আজি এইটো লোৱা বিৰিয়ানী চেলো তৰা দিয়া এটি তৰা নালাগে দুটি তৰা দিয়া জোন বাই এটি তৰা দিয়া এটি তৰা নালাগে দুটি তৰা দিয়া পাত নাই চুত নাই কিহত কৈ দিম হালধীয়া চৰাই বাদান খাই হাওধৰ পুতেকে নাও মেলি যায় নাৱে বোলে তুলুং বুটুক বঠাই বোলে বাই গধূলিতে গধূলিতে দবা কোবা গায়ত্ৰী বা এঘণ্টা সময় বৰ ধুনীয়াকৈ কথা পাতিলোঁ এই মাইনাকেইটাৰ সৈতে অকণমান খেলিলোঁ শেষত গান শুনিলোঁ পবিত্ৰতাৰ লগতো কথা পাতিলোঁ খুব ভাল লাগিল এঘণ্টা সময় আপুনিও নিশ্চয় এনজয় কৰিলে আমাৰ বহুত ভাল লাগিলে নিশ্চয় বা এনবি নিউজৰ তৰফৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সৈতে সময় দিয়াৰ বাবে পুনৰ লগ পাম নিশ্চয় ভাল লাগিলে আমাৰো খুব ভাল লাগিলে সময়খিনি ইহঁতেও কেনেকুৱা ফূৰ্তি পাইছে ফুলখিনি দেখি প্ৰিয় দৰ্শক আজিলৈ সামৰি মাৰিছোঁ আমাৰ এই অনুষ্ঠান আৰৰ মানুহগৰাকী প্ৰতি শনিবাৰৰ দৰে চাবলৈ নাপাহৰিব আমি পুনৰ লৈ আহিম আন এক দম্পতী বা এবাৰ ক'ব নেকি চাই থাকিব আৰৰ মানুহগৰাকী আৰৰ মানুহগৰাকী আগবঢ়ালে ফুড মাফিয়া